মেৰমুখ সংযুক্ত খেলা সংঘ আৰু মেৰমুখ ছানৰাইজ ক্লাবৰ সৌজন্যত অহা 7 নৱেম্বৰৰ পৰা এখন এই প্ৰাইজ মানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এই হাটবুটবৰী খেলপথাৰত বিগত বৰ্ষসমূহতো আমি বিভিন্ন প্ৰতিযোগিতাৰ লগতে ফুটবল প্ৰতিযোগিতাও আমি অনুষ্ঠিত কৰিছোঁ। যোৱা বছৰ আমাৰ এই ফিল্ডতে নৈশ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, কিন্তু এইবাৰ আমি দিনতে এই প্ৰতিযোগিতা বিভিন্ন আমন্ত্ৰিত দলৰ মাতি আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইয়াতে বিহালী, বেদেতিকে ধৰি অৰুণাচলৰ এটা দল আৰু হাৰমতি, বিহপুৰীয়া এনেকৈ ধৰি মুঠ 9টা দলে অংশগ্ৰহণ কৰিব। অহা 7 তাৰিখে মেৰমুখ ছানৰাইজ ক্লাব বনাম BRFCৰ মাজত শুভ উদ্বোধনী খেলখন অনুষ্ঠিত হ'ব। গতিকে সকলো ৰাইজক আমি অহা 7 তাৰিখৰ উদ্বোধনী খেলখন উপভোগ কৰিবলৈ আমি সাদৰে আমন্ত্ৰণ জনাইছোঁ। লগতে এই অনুষ্ঠান দুটাক সহায় সহযোগিতাৰে আগবঢ়াই নিবৰ কাৰণে আপোনালোকৰ পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। পুৰস্কাৰসমূহ আমাৰ প্ৰাইজ মানি হ'ব মুঠ 50,000 টকাৰ, আৰু লগতে আমি টিমসমূহৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে আমি সুন্দৰ ব্যৱস্থা আমি ইয়াতে ৰাখিছোঁ। বিগত বৰ্ষৰ দৰে এইবাৰো আমি পূৰ্ণ গতিত আমাৰ খেল আয়োজন আপোনালোকে প্ৰত্যক্ষ কৰিছে। সমিতিৰ সকলো সদস্য বিষয় বিভাগ আমিও এই আপোনালোকৰ জৰিয়তে এই অনুষ্ঠানটোত সহযোগিতা কৰিবৰ কাৰণে আন্তৰিকতে অনুৰোধ জনাইছোঁ। আমাৰ খেল 7 নৱেম্বৰৰ পৰা 15 নৱেম্বৰৰ দিনা আমাৰ ফাইনেল হ'ব। গতিকে খেলটো এতিয়া খেলপথাৰত খেলুৱৈসকলে পূৰ্ণ গতিত তেওঁলোকৰ অনুশীলন চলাই আছে। সংযুক্ত খেলা সংঘৰ মেৰমুখ ছানৰাইজ ক্লাবৰ উদ্যোগত আপোনাৰ 9দিনীয়া কাৰ্যসূচীৰে যিখন খেল হ'ব 7 নৱেম্বৰৰ পৰা, আৰু 7 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। 15 নৱেম্বৰ তাৰিখে চূড়ান্ত খেল আয়োজন হ'ব। আমাৰ টীম আহিব মোনাবাৰী বাগান আৰু ইফালে লখিমপুৰ, গহপুৰ, হাৰমতি, বিহপুৰীয়া কোচিং চেণ্টাৰ। টোটেল 10টা দলে অংশগ্ৰহণ কৰিব। লগতে আমাৰ লোকেল দল আছে 4টা, বুটাখানা, ৰানাৰ্ছ আপ, আৰু আমাৰ স্থানীয় ছানৰাইজ ক্লাব, আৰু লগতে আপোনাৰ বৰবিল FC আৰু শিমলুগুৰি আছে। গতিকে সকলো ৰাইজৰ এই খেলখনত পুণ্যদ্যমে সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিলোঁ।